উত্তৰ প্ৰদেশত মুছলমানে দিলে ধৈৰ্য পৰীক্ষা হোলিৰ বাবে 10টাকৈ মছজিদ ঢাকি দিলে তিৰপালেৰে জুম্মাৰ নামাজ আদায় কৰিলে 2:30 হোলিৰ ৰং যাতে মছজিদত নালাগে তাৰ বাবে উত্তৰ প্ৰদেশৰ বৃহৎ মছজিদ শাহী জামে মছজিদো ঢাকি দিয়া হ'ল এই ভিডিঅটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিয়ক আৰু সকলোকে এই খবৰ জনাই দিয়ক কিয়নো এইবাৰ হোলিৰ বাবে 10টাকৈ মছজিদ এনেদৰে ঢাকি দিয়া হৈছে তিৰপালেৰে উল্লেখ্য যে স্থানীয় মুছলমান লোকসকল আৰু মছজিদ কমিটিৰ লগত আলোচনাত মিলিত হৈ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যাতে কোনো মুছলমান লোকক ইচ্ছাৰ বিৰুদ্ধে কোনেও হোলিৰ ৰং গাত ছটিয়াব নোৱাৰে লগতে মছজিদত যাতে হোলিৰ কোনো ৰং লাগিব নোৱাৰে তাৰ বাবে মছজিদ ঢাকি দিয়া হৈছে এটা দুটা নহয় 10টাকৈ মছজিদ ঢাকি দিয়া হৈছে এনেদৰে তিৰপালেৰে আৰু এই হোলিৰ মাজতে কোনো সাম্প্ৰদায়িক ভেদাভেদ নথকাকৈ আদায় কৰিছে জুম্মাৰ নামাজ মুছলমান লোকসকলে